আদাবারি চানমারি গণেশগুড়ি তাতে চলে আমার গাড়ি আদাবারি চানমারি গণেশগুড়ি তাতে চলে আমার গাড়ি এটা কিছু 10টা বাজি ৰাতি সঁচাকৈ মই আজি ইয়াত কৈ দিছোঁ যে এই গীতটোৰ নেক্সট পাৰ্টটো মই গাম আদাবাৰী চানমাৰি আৰু আপোনালোকে শুনিবৰ কাৰণে আপোনালোকে অকণমান টাইম লওক অকণমান হে না যাবা শুন মোকে এৰি থৈ আহাচোন কাষলৈ শুন নাচো এপাক গৈ ঢোল বজাব ঢুলিয়াই ডাক দিনা দিনকৈ আজি ভৱেশদা নহয় ভৱেশদাৰ ষ্টুডিঅ'ত আছো মই চ' আজি ভৱেশদাৰ লগত কথা পাতিম বানপানী গীত এটা নতুন গীত যিটো জনপ্ৰিয় প্ৰায় এতিয়া 2-3 মিলিয়ন হৈ গৈছে ত' গীতটো কেনেকৈ সৃষ্টি হ'ল ভৱেশদাক সুধিম বহুতো প্ৰশ্ন কৰিম কেৰা এতিয়া অকণমান তুমি ষ্টুডিঅ'ত দেখাই দিয়া ভৱেশদাক প্ৰায় দেখিছে এটা হৈছে ৰুকচানা বহুত পুৰণি এলবাম হয় এইবিলাক CD এটা সময়ত CD আছিল কেছেট এইটো কেছেট ডেক বুলি কয় ডেকত বাজে আজিকালি ল'ৰা ছোৱালী এইটো কি নাজানিব এইটো হৈছে দেয়াজান আমাৰ জুবিনদাৰ লগত গাইছিলে তেওঁলোকে আৰু এইবিলাক কেছেট তো ফ্ৰেণ্ডছ ফাইনেলি আমি ভৱেশদা আহি গ'ল তো আজি চিনাকি কৰি দিয়াৰ ঠিক প্ৰয়োজন নাই যিহেতু এটা গীত চলি আছে পানী অপিতি মাৰুনে ডুব তো আজি আপুনি প্ৰথম মাৰুনে ডুবে গাওক নহ'লে নাই নাই মই আজি নাগাওঁ মই তোমাৰ খুব ভাল লগা গীত মোৰ আজি মনত পৰি থাকে আৰু গোবিন্দই আচলতে খুব ভাল গীত লিখে আৰু ভাল কম্প'জাৰ এজন হয় আৰু ভাল ছিংগাৰ মানে ছিংগিং কৰে ভাল গায়ক খুব ভাল লাগে মোৰ আৰু ই আজি আহিছে মোৰ ষ্টুডিঅ'ত গতিকে আজি মোৰ গীত মই নাগাওঁ আজি মই গোবিন্দৰ এই আদাবাৰী চানমাৰি এটা খুব ভাল লগা গীত মই খুব ভাল পাওঁ এই গীতটো এই গীতটি আজি গাইছোঁ আদাবারি চানমারি গণেশগুড়ি তাতে চলে আমার গাড়ি আদাবারি চানমারি গণেশগুড়ি তাতে চলে আমার গাড়ি আমি হতো ড্রাইভার হ্যান্ডিম্যান কোনেও না চাই আমার ফেরি চাৰি বজাত ওলাই আহো তাড়াতাড়ি আমি হলে 9 বজাত ঘৰ সোমাও ভাবে আদাবারি চানমারি গণেশগুড়ি তাতে চলে আমার গাড়ি আমি হতো ড্রাইভার হ্যান্ডিম্যান কোনেও না চাই আমার ফেরি খুব ভাল লাগিছে আজি এই আদাবারি চানমারি গণেশগুড়ি তাতে চলে আমার গাড়ি অপিতি মাৰুনে ডুব খুব ভাল লাগে থেংক ইউ অসমৰ ৰাইজে এই গীতি আঁকোৱালি লৈছে খুব ভাল পাইছোঁ মই কৰোণাৰ পিছত অপিতি মাৰুনে ডুব খুব ভাল লাগিছে এইটো অপিতি মাৰুনে ডুব তাৰপিছত কি আছিলে ভৱেশদা মাৰা আজি নামৰা আনো কিয়া অপিতি মাৰুনিয়া ডুব মাৰা নি নামৰা নুকিয়া ঐ বিটি উঠা ভাল লাগে আৰু খুব ভাল লাগিছে আৰু আমাৰ মোক ভাল পোৱা চকাই এই গীতি আঁতৰি লৈছে ভাল লাগিছে আৰু তোমালোকৰ আশাই মোৰ চিন্তা নাই একচুৱেলি মোৰ এইটো নতুন ইউটিউব চেনেল হয় আছাম এক্সপ্ল'ৰ অসমৰ ধুনীয়া ধুনীয়া ঠাইবিলাক দেখিবলৈ পাব আৰু এনেকুৱা আমাৰ জনপ্ৰিয় ছিংগাৰ যিবিলাক আছে লগ পাম কথা পাতিম একেলগে গান গাম তো সকলোৱে মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে আৰু কি ক'ব কি কয় আচলতে সকলোকে মই কৈছোঁ যে নামটো ক'লে আপোনালোকে শুনা পালে আৰু প্ৰগ্ৰেমবিলাক চাই থাকিব গীতবোৰ চাব আৰু নতুন নতুন অনুষ্ঠানবিলাক আপোনালোকে দেখা পাব এই চেনেলৰ যোগেৰে গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিব বিচাৰোঁ তো মই সকলো বহুত আহিছে এনেকুৱা ইউটিউবাৰ কিছুমান আহে আপোনাৰ তাত সকলোৱে আপোনাক আজিলৈ কিন্তু কোনে হিন্দী গান গাব দিয়া নাই আপোনাক ইনভেষ্ট কৰা নাই আজি ভৱেশদাৰ মানে ফেভৰেট ছিংগাৰ কোন হয় মই ভাবোঁ আপোনাৰ কিশোৰ কুমাৰ চানো উদিত নাৰায়ণ তেনেকুৱাই হ'ব চাগে চ' পাৰিলে এটা মই পাহৰিলে বহুদিন গোৱা নাই কিন্তু মই এই কিশোৰ কুমাৰ চানো এইকেইটাই মই গুৰু বুলি ক'ব লাগিব তেখেতসকলৰ গীতেৰে মই আৰম্ভ কৰিছিলোঁ মঞ্চ আৰু এতিয়া কিন্তু মই তেনেকৈ কাৰণ কি মঞ্চত মোক নিবিচাৰে বেলেগৰ গান গোৱাটো নিবিচাৰে ভৱেশক মাতিছে এতিয়া ভৱেশৰে গীত শুনে
তেনেকৈ মই অকণমান মানে আজিকালি মানে অকণমান পাহৰি যোৱা হৈছে আৰু সেইটো একদম ভাল লাগে আৰু তথাপি এটা কিবা অলপ বহুত গীত আছে চলতে নাই, নাই, এইটোতো আছে। চলতে আৰু চালতে চালতেতো এইবিলাক সকলোৱে জনা গীত মই তুমি নজনা গীত গাইছোঁ কুমাৰ চানুৰ কি কিশোৰ কুমাৰ जब भी कोई कंगना बोले पायल झनक जाए सोई सोई दिल की धड़कन सुलग सुलग जाए करूं जतन लाखों मगर मन मचल मचल जाए मचल मचल जाए जब भी कोई कंगना बोले এই গীত খুব ভাল লাগে মোৰ আৰু এইটো এই গীতটিত অশোক কুমাৰে এক্টিং কৰিছিলে খুব ভাল লাগে কালি কালি ঝুমুরে মোরা अगन पे चल जाए पतंगा अगन पे चल जाए मेरे मन की प्यास अधूरी मुझे भटकाए जब भी कोई कंगना बोले पायल झलक जाए सोई सोई दिल की धड़कन सुलग सुलग जाए करूं जतन लाख मगर मन मचल मचल जाए मचल मचल जाए গানটো কেনেকুৱা লাগিছে মইতো খুব ভাল পাইছোঁ কাৰণ মই বিশ্বাস কৰে বা নকৰে মই নাজানো মই কুমাৰ চানু প্ৰায় 10,000 গীত শুনিছোঁ আজিলৈ কুমাৰ চানু কিশোৰ কুমাৰ মিলাই কিন্তু এইটো গীতটো মই প্ৰায় আজিলৈ শুনা নাই তেনেকুৱা আৰু বহুত ভাল লাগে। এনেকুৱা গীত এই কিশোৰ কুমাৰ আৰু কুমাৰ চানুৰ গান বহুত শুনিছে মানুহে ৰূপ তেৰা মস্ত এইবিলাক কৰিছে এইবিলাক বহুত কিন্তু এই গীতটো বহুতে শুনা নাই এতিয়া ये शाम मस्तानी এইবিলাক শুনিছা এইবিলাক কিছুমান আলবম গীত বহুতে শুনা নাই হা जब भी कोई कंगना बोले पायल झलक जाए আজি নিশ্চয় শুনিব কিন্তু ইউটিউবত চাৰ্চ কৰি মোৰ ভিউৱাৰসকলে শুনিব শুনিব লাগে মই জানো শুনিব আজি তো বেছি দীঘলীয়া নকৰি যে কেইটা বাজিব 10টা বাজিব কেমেৰাটো অকণমান দেখাইছে দেখিছে 10টা বাজিল ৰাতি 10টা বাজিল কথা নাই আমাৰ মানে এতিয়াতো ষ্টাৰ্টে হৈছে আমাৰ শেষ বহুত আৰু গতিকে সেইখিনি আৰু আমি চিনাকি কৰি দিম কোৱাই নাই মোক ৰৈ আছে নামটো কৈ দিয়া ভালকে কোৱা মাই নেম ইজ চানবি লাজ কৰি আছে মোক ৰাতি হৈছে নে শুব হৈছে নে শুব এতিয়া বাই বাই দিয়া এইটো হৈছে দেহাদান ষ্টুডিঅ' চ' ইয়াতে সকলো আহিব পাৰে সকলোৰ কাৰণে অপেন আছে অপেন ভৱেশদা তেনেকুৱা চিন্তা নহয় আৰু মই ইয়াত কাম কৰিলে মই পইচা পাতি নলওঁ সকলোৱে আগবাঢ়ি আহিব লাগে কাম কৰিব লাগে মই যিটো বেলেগৰ দৰে মই তেনেকুৱা পইচা পাতি লোৱা মই মানুহ নহয় সকলোৱে আহক আগবাঢ়ি আহক আৰু সকলোৱে ওপৰলৈ উঠি যাওক আৰু কোনোবা যদি ছিংগাৰ আছে মোৰ ইয়াতে কমেণ্ট কৰি পেলাই জাষ্ট ভৱেশদা কিবা এটা লিখি দিলেই হ'ল আৰু ভৱেশদাৰ কণ্টেক্ট নম্বৰ মই দি দিম বা মোক কণ্টেক্ট কৰিলেও পাব কোনোবা যদি আগ্ৰহী হয় গান গাবৰ কাৰণে ভৱেশদা সকলোৰ কাৰণে আছে আৰু তো আজিলৈ ইমানে থেংক ইউ বাই বাই The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on